one of the dilemma বা এটা চিন্তা যোনটো যিকোনো কম্পিটিটিভ এক্সাম ষ্টাৰ্ট কৰিব হ'লে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব হ'লে এটা কুৱেশ্যন আহে এণ্ড ডেট কুৱেশ্যন ইজ এভিডেণ্ট উইথ এভৰি ওৱান যে কোচিং লওঁ নে কোচিং নলওঁ চ' এই ভিডিঅ'ত আমি এক্সপ্ল'ৰ কৰিম যে হোৱাট আৰ দ্য ৰিজনছ ডেট ইউ শুড ডেফিনেটলি গ' ফৰ কোচিং Number one will be structured learning environment. So, coaching institute যোনবোৰ থাকে সিহঁতি সিলেবাসটো ভালকে কভাৰ কৰে এণ্ড যোনটো আপোনালোকে ষ্টাডি কৰিব সেইটো এটা ষ্ট্ৰাকচাৰ্ড এণ্ড এটা ভালকে মানে চিজিলকে বস্তুখিনি থাকে আপোনাৰ যিমানখিনি সিলেবাস আছে সেই সিলেবাসখিনি ভালকে কভাৰ হৈ যায় কোচিং ল'লে আপোনাৰ ফিক্স টাইম টেবল থাকিব ৰেগুলাৰ ক্লাছেছ হ'ব ডাউট ক্লিয়াৰিং ছেশ্যনছ থাকিব চ' ঠিক তেনেকেই মানে যিমানখিনি কোচিং আছে এই কোচিঙে আপোনাক সেইখিনি এটা ষ্ট্ৰাকচাৰ্ড ৱেত আপোনাৰ যিমানখিনি ডাটা আছে ইনফৰ্মেশ্যন আছে একৰ্ডিং টু দ্য চিলেবাছ আপোনাক ভালকৈ এটা ষ্ট্ৰাকচাৰ্ড ৱেত আপোনাক সেইটো প্ৰভাইড কৰিব পাৰে নম্বৰ 2 উইল বি এক্সপাৰ্ট গাইডেন্স চাওক যিমানখিনি কোচিং চেণ্টাৰ্ছ আছে তাত যোনবোৰ টিচাৰ্ছ আছে ফেকাল্টিজ আছে সিহঁতৰ ইয়েৰ অন ইয়েৰ এক্সপিৰিয়েঞ্চেছ হৈ আছে প্লাছ সিহঁতি এক্সামছ পেটাৰ্ণ কেনেকুৱা আছে সেইখিনি দি সিহঁতি ৱেল ইকুইপড হয় সিহঁতৰ যোনবোৰ ছাবজেক্টছ আছে সেই ছাবজেক্টছ লৈ সিহঁতৰ ডিটেইল নলেজ আছে এনেকুৱা হয় যে যেতিয়া আমি কিতাপ পঢ়োঁ তেতিয়া আমাৰ ৰেডিমেড এনচাৰ্ছ নাথাকে সেই এনচাৰ্ছখিনি চিম্প্লিফাইড ভাৰ্জনত চিম্পলত মানে সেই এক্সপাৰ্ট গাইডেন্স থ্ৰু দি আমি পাই যাওঁ চ' প্ৰায়ভাগ কোচিং চেণ্টাৰ্ছ যোনবোৰ ৰেপিউটেড কোচিং চেণ্টাৰ্ছ আছে বা যোনবোৰ উঠি আহিছে কোচিং চেণ্টাৰ্ছবিলাকে সেনেকুৱাকৈ এক্সপাৰ্ট গাইডেন্স প্ৰভাইড কৰে আৰু মই ভাবোঁ আপোনাৰ যোনখিনি প্ৰিপাৰেশ্যনছ আছে তাত এক্সপাৰ্ট গাইডেন্সৰ প্ৰয়োজনটো ডেফিনেটলি 100% আপোনাক মানে হেল্প কৰিব নম্বৰ 3 উইল বি কম্প্ৰিহেনচিভ ষ্টাডি মেটেৰিয়েলছ যেতিয়াও আমি প্ৰিপাৰেশ্যন কৰিবলৈ যাওঁ আমাক কি লাগে কিতাপ লাগিব কিতাপৰ পিছত আমাক নোটছ লাগিব নোটছৰ পিছত আমাক লাগিব টেষ্ট পেপাৰ্ছ লাগিব সেই টেষ্ট পেপাৰ্ছ হোৱাৰ পিছত আমাক আকৌ লাগিব মক টেষ্ট আমি দিব লাগিব তাৰপিছত আমাক যিমানখিনি ষ্টাডি মেটেৰিয়েলছ আছে সেইখিনি আমাক ৰেডি কৰিব লাগিব কিন্তু আমি যদি ইণ্ডিভিজুৱেলি যদি এইখিনি বস্তু কৰোঁ তেতিয়া আমাক বহুতে সময় লাগি যাব কিন্তু কোচিং ইনষ্টিটিউটে আপোনাক এইবিলাক প্ৰভাইড কৰিব পাৰে ষ্টাডি মেটেৰিয়েলছ আপুনি যদি ভাবে যে মোক ভিডিঅ' থ্ৰু দি মই শিকিব বিচাৰিছোঁ তো আপোনাক ভিডিঅ' গাইডেন্স পোৱা যায় আপোনাক ডাইৰেক্ট কমিউনিকেট কৰিব বিচাৰিছে তো সেইখিনিও পোৱা যায় আৰু ষ্টাডি ৰিলেটেড আপোনাক যদি কিবা কুৱেৰিজ থাকে কোচিং ইনষ্টিটিউটে ধুনীয়াকৈ প্ৰভাইড কৰি দিয়ে নম্বৰ 4 উইল বি ৰেগুলাৰ এছেছমেণ্ট এণ্ড ফিডবেক আমি যেতিয়া এই প্ৰিপাৰেশ্যন কৰোঁ আমাৰ প্ৰিপাৰেশ্যনত আমি গম নাপাওঁ যে আমি কিমানলৈকে আগবাঢ়িছোঁ যদিও আমি গম পাওঁ কিমানলৈকে আগবাঢ়িছোঁ তেতিয়াহ'লে আমাৰ সেই এছেছমেণ্টটো আমি নিজেই নিজকে মানে আমি হেৰি আমাক ইভেলুৱেট কৰিবলৈ কাৰণে আমাক টাইম লাগি যায় বা আমাৰ ওচৰত এনেকুৱা ৰিচোৰ্চেছ নাই যে আমাক বেলেগ কোনোবা এটা আহি কিনে আমাক টেষ্ট এটা টেষ্ট কৰক যে আমি কিমানলৈকে আগবাঢ়িছোঁ সেইখিনি যোনখিনি মানে ছিষ্টেমটো আছে এইখিনি বস্তু আপোনাক কোচিং ইনষ্টিটিউটে প্ৰভাইড কৰি দিয়ে লাইক ফ্ৰিকুৱেণ্টলি আপোনাৰ কুইজেছ হ'ব উইকলি আপোনাক টেষ্ট হ'ব এইখিনি আপোনাক এনেকুৱাকৈ ৰেডি কৰি দিব যাতে মানে যেতিয়া এক্সাম টাইম আহি যাব তেতিয়া আপুনি ৰেডি হৈ কিনে এক্সামটো কনফিডেণ্টলি দিব পাৰে লাষ্ট বাট নট দ্য লিষ্ট মটিভেশ্যনেল ছাপৰ্ট এণ্ড গাইডেন্স চাওক যেতিয়া আমি পঢ়োঁ বা আমাৰ যোনটো জাৰ্ণি আছে এই জাৰ্ণিত আমি কেতিয়াবা নহ'লে কেতিয়াবা আমাক এনেকুৱা লাগে যে লাইফ ইজ ভেৰি আনচাৰ্টেইন আমাৰ লগত কথা পাতিবলৈ কোনো নাথাকে যেতিয়া আমি অকলে প্ৰিপাৰেশ্যন কৰোঁ চ' এই যোনটো কোচিং চেণ্টাৰ্ছ আছে তাত আপোনাৰ পিয়াৰ গ্ৰুপছ থাকে আপোনাৰ ফ্ৰেণ্ডছ থাকে বনে কোচিং চেণ্টাৰত তাৰপিছত যোনখিনি গাইডেন্স কোচিং চেণ্টাৰে দিয়ে তাৰ লগত আপোনালোকে যোগাযোগ কৰে তেতিয়া যোগাযোগ কৰি থাকিলে কি হয় আপুনি ৰেগুলাৰ টাইম টু টাইম মানে সেই যোগাযোগৰ মাধ্যমেৰে আপুনি মটিভেশ্যনটো পোৱা যায় কিবা যদি ডাউট থাকিলে সিহঁতি ক্লিয়াৰ কৰি দিয়ে তাৰপিছত মৰেলো বুষ্ট হৈ যায় যদি আপুনি
আজি আপুনি এনৰোল কৰিলে কিন্তু লাষ্ট ইয়াৰ যেতিয়া আপুনি দেখিছে যে সেম কোচিং ইনষ্টিটিউটৰ পৰা বা সেম মানে টিচাৰ গাইডেন্সৰ পৰা যেতিয়া ওলাই কিনে ইহঁতে চাকৰি পাইছে তেতিয়া আপোনাক এটা মটিভেশ্যন এটা পায় প্লাছ এবাৰ কোচিং চেণ্টাৰ্ছত আপোনালোকে যেতিয়া এনৰোল কৰিব তেতিয়া আপোনালোকে পায় যে যোনখিনি মেটেৰিয়েলছ আছে বা যোনখিনি ছাপৰ্ট আছে সেইটো প্ৰায়ভাগ বহুত দিনৰলৈকে সিহঁতি আপোনালোকৰ গাইডেন্সটো দি থাকে ফ্ৰেণ্ডছ আই হোপ দিছ ভিডিঅ' হেজ হেল্পড ইউ ইন কেছ আপোনাক যদি কোচিং ৰিলেটেড হেল্প লাগে তেনেহ'লে ডেছক্ৰিপশ্যনত মই এডুমাইলছ একাডেমীৰ ফোন নম্বৰ এণ্ড ইমেইল এড্ৰেছ পুট কৰি দিছোঁ তেখেতে মোৰ ভেৰি ক্ল'জ ফ্ৰেণ্ড এণ্ড তেখেতে কোচিং ফৰ ভেৰিয়াছ টাইপছ অফ ছাবজেক্টছ বহুত দিনৰ পৰাই কৰি আছে ইন ৰিগাৰ্ডছ টু এনি কাইণ্ড অফ গাইডেন্স ৰিগাৰ্ডিং কোচিং ইউ কেন ডেফিনেটলি কণ্টেক্ট দেম এণ্ড আই উইচ ইউ অল দ্য বেষ্ট Cheers and আমি লগ পাম আকৌ next video with a new topic. Cheers, bye, take care.